হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বৰ্ণালী মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে তিল দি লোকেল চিকেনটো কেনেকৈ বনাব পাৰি তাকে দেখাব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু নতুনকৈ যদি কোনোবা চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ৰেচিপিটোৰ বাবে মই লৈছোঁ মাংস 500 গ্ৰাম, তিল 2 চামুচমান, আদা নহৰু আৰু ইলাইচি দালচেনি, পিঁয়াজ এটা লৈছোঁ ডাঙৰ চাই। এতিয়া কেৰাহীত তেল দি গৰম কৰাৰ পাছত পিঁয়াজ নহৰু আদা জলকীয়া নিমখ সোৱাদ অনুসৰি আৰু হালধি আধা চামুচমান দি অলপ ভাজি ল'ম। দুই মিনিটমান ল' ফ্লেমত ভজাৰ পাছত এতিয়া মাংসখিনি দি দিম। মাংসখিনি প্ৰায় 60% মান সিজাৰ পাছত আলু দিম। আপোনালোকে আলু স্কিপ কৰিব পাৰে, কিন্তু আলু দিলে অলপ ভাল লাগে কাৰণে আলু দিছোঁ। এতিয়া আলুখিনি বইল কৰি লোৱা আছিলে কাৰণে প্ৰায় 60% মান হোৱাৰ পাছতে দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম 10 মিনিটমান ল' টু মিডিয়াম ফ্লেমত ভজাৰ পাছত এতিয়া তেলখিনি দি দিম। তিল ধুই মেলি ধুনীয়াকৈ গৰম কৰি খুন্দি থৈছোঁ আৰু এতিয়া পানী অকণমানত মিলাই মেলি দিছোঁ। তিল বেছি দিয়া নাই, আপোনালোকে যদি খাই বেছি ভাল পায় তেন্তে অলপ বেছিকৈ দিব পাৰে। মই খাই ভালেই পাওঁ, কিন্তু ছোৱালীজনীয়ে খাবৰ কাৰণে অকণমান কমাই দিছোঁ। এতিয়া এইখিনি এবাৰ কমকৈ পানী দি শুকাই যোৱাকৈ ভাজিম, তাৰপিছত আকৌ অলপ পানী দি আকৌ শুকাই যোৱাকৈ ভাজিম। আপোনালোকে যদি গ্ৰেভিকৈ খাই ভাল পায় তেন্তে পানী অলপ বেছিকৈ দি সিজাব পাৰে, কিন্তু আজি শুকানকৈ বনাম বুলি ভাবিছোঁ, সেইকাৰণে পানী অলপ কমকৈ দিছোঁ। আৰু এই পানীখিনি যে দিছোঁ এইখিনি গোটেইখিনি শুকাবলৈ দিম। উতলি শুকাই যাব। ইচ্ছা অনুসৰি আপোনালোকে 2-এটা আলু ভাঙিবও পাৰে, তেতিয়া গ্ৰেভিটো ডাঠ হ'ব যদি গ্ৰেভিকৈ খায়। মই যিহেতু গ্ৰেভিকৈ বনোৱা নাই সেইকাৰণে মই আলু ভঙা নাই। প্ৰায় 20-25 মিনিটমান মিডিয়াম টু ল' ফ্লেমত ভজাৰ পাছত আমাৰ ৰেডি হৈ গ'ল খানা। এতিয়া থালি সজাইছোঁ। বিশেষ একো নাই, অকল ভাত, ভোট জলকীয়া আচাৰ অকণমান আৰু নেমু, এইখিনিয়ে আজি থালিটো সজাইছোঁ। এতিয়া টেষ্ট কৰি চাওঁচোন কেনেকুৱানো হৈছে। মাংস একদম কোমল হৈ গ'ল আৰু বহুত বেছি টেষ্টি হৈছে। আপোনালোকে বনাই খাই চাব পাৰে। তেন্তে আজি ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলো ভালে থাকক, কুশলে থাকক, তাৰে কামনা। বাই বাই।